এও হৈছে ৰাজ আৰু তাৰ লগত থকাজনী হৈছে প্ৰিয়া, মানে তাৰ বেষ্ট ফ্ৰেণ্ড। ইয়াত দুয়োটাই কলেজ হওক বা টিউচন হওক সকলোতে সদায় একেলগে থাকে আৰু বহুতেতো ইহঁতক গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বুলিয়ে ভাবে। ঐ ৰাজ, বল না কিবা এটা খাই লওঁ, বহুত ভোক লাগিছে। নাই নাই দেই, আজি তই খুৱাব লাগিব। সেইদিনাও মোৰ পৰা খাইছ, তই খুৱাম বুলি কয়। আৰে বাবা ঠিক আছে, তই খুৱাব নালাগে, বল নহ'লে আজি ময়ে পেট ভৰাই খুৱাম। ঐ ৰাজ ইফালে গৈছো আৰে মাৰিল বে মাৰ না আবে নাম্বাৰ 1 ইধৰ আৰু এইবোৰ খুলি থাক। আৰে ৰ না প্ৰিয়া, তই ঘৰতো খালি আৰু ইয়াতো খালি নিদিয়া বে। বে মোক দেখা নাই তেতিয়াৰ পৰা অকলে অকলে বহি আছো। ক'তনো তই অকলে আছো, আমিতো আছোৱে দেখোন তোৰ ওচৰত নহয় ৰাজ। তহঁতে গেম খেলি আছ আৰু মোৰ মোবাইল চাই চাই মোবাইলৰ চাৰ্জে শেষ হৈ গ'ল। আৰে ৰ না প্ৰিয়া, আৰু অলপ সময় আছে, কিমানে হ'ল। 5 মিনিট ৰ না বে। হ'ব দে, তহঁতে খেলি থাক, মই যাওঁ। ঐ ৰাস্তাই ধুন অকলে গ'লো। তাৰ চাগে সময় উঠিল, বল নহ'লে নেখেলো আৰু। বল যাওঁ। ঐ প্ৰিয়া, তই যে কালি কিবা বেয়া কথা ক'ম বুলি কৈছিলি, কিনো কথা? মানে তোক মই কথাটো আগতে ক'ব লাগিছিল, কিন্তু এতিয়া ক'লে বেয়া পাবি নেকি? আৰে তোক আৰু মই বেয়া পাম নেকি, কৈছে। সঁচাই বেয়া নাপাওঁতো। সঁচা নাপাওঁ। মই ৰিলেশ্যনশ্বিপত আছোঁ। কি? তই ৰিলেশ্যনশ্বিপত আছা? কেতিয়াৰ পৰা আছা? মই দেখোন তোৰ কথা একো গমেই নাপাওঁ। আৰে তই ইমান কিয় কৈ আছ? আগে মোৰ কথাখিনি শুনচোন। এই ক, কি কথা? মানে ৰাজ, মই যে এমাহ মান আগতে মামাহঁতৰ গাঁৱলৈ গৈছিলোঁ। তাত মই এজন ল'ৰা লগ পাইছিলোঁ। তাৰপিছত আমাৰ নাম্বাৰ চেঞ্জ হ'ল। দেন হোৱাটছএপত কথা পাতিব ধৰিলোঁ আৰু ফোনতো কথা পাতিব তাৰপিছত কি তই প্ৰপ'জ কৰিছিল, কিন্তু মই তাক একোৱে এনচাৰ নিদিলোঁ। তাৰপিছত মই মোৰ মাহীৰ ছোৱালীজনীক সুধিলোঁ সি ল'ৰাজন কেনেকুৱা। তাই ক'লে সি বহুতেই ভাল আৰু জানানে ৰাজ, মই তাৰ প্ৰথম ভাল পোৱা। পিছে তাৰ প্ৰতি তোৰ ভাল পোৱা কেতিয়া আহিল? মোৰ একোৱে ফিলিংছ নাছিল, কিন্তু পিছত কথা পাতোঁতে খুবেই ভাল লগা হৈ গ'ল আৰু এসপ্তাহমান আগতে তাক ইয়েছো দিলোঁ আৰু এতিয়া আমি ৰিলেশ্যনশ্বিপত আহিলোঁ। ভালে কৰিছে দে। আৰু কিমান গ'ল তই মোক একো কোৱাই নাই। আৰু তই মোৰ কথাখিনি শুনচোন, মই তোক ছাৰপ্ৰাইজ দিম বুলি কথাখিনি কোৱা নাছিলোঁ আৰু যোৱাকালি ফোনতো কোৱা নহ'ল। কিয় ন? চাব বিচাৰিছিলোঁ। ৰিয়েকশ্যন? মোৰ লগত কি ৰিয়েকশ্যন হ'বি তই? ঐ বাদ দি এইবিলাক, পিছে তই এতিয়া হেপ্পিনে? তই যেতিয়া হেপ্পী আছা, ময়ো হেপ্পী। মোক কেতিয়া চিনাকি কৰি দিবি? ব'ল নহ'লে তোক কালিয়ে চিনাকি কৰি দিম। ঠিক আছে, হ'ব দে। বল নহ'লে এতিয়া। ব'ল। আঁকিলে যে তোমার এই ছবি